Hello everyone, welcome back to Devajit Fitness Assam. So guys, বহুত দিনৰ মূৰত আজি মই আকৌ আপোনালোকৰ কাৰণে ধুনীয়া ভিডিও এটা লৈ আহিছো। I hope কি আজি ভিডিওটো আপোনালোকে নিশ্চয় ভাল পাব। তো গাইজ যেহেতু মই বহুত দিন হ'ল আৰু মই এক্সাৰসাইজ কৰা নাই আৰু পিলটো ভালকৈ অহা নাছিলোঁ, তো আজি আহিছোঁ আৰু আপোনালোকৰ কাৰণে মই ধুনীয়া এক্সাৰসাইজৰ কেইটামান ভিডিও লৈ আহিছোঁ। I hope কি আপোনালোকে আজি ভিডিওটো নিশ্চয় ভাল পাব। তো গাইজ আজি মই লং জাম্পৰ ওপৰত কেইটামান এক্সাৰসাইজ কৰিম। মানে মোৰো লং জাম্প ইমান ভাল নহয় ন, ৰানিঙো মোৰ ইমান ভাল নহয়, তো সেইকাৰণে মানে মই এক্সাৰসাইজ কৰিবলগীয়া হয়, বহুত হাৰ্ড এক্সাৰসাইজ কৰিবলগীয়া হয় আৰু তাকে মই আপোনালোককো দেখুৱাম, ময়ো নিজে কৰিম, তাৰ লগতে আপোনালোককো দেখুৱাবলৈ ট্ৰাই কৰিম গাইজ। ভিডিওটো যদি ভাল লাগে তো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। তো ভিডিওটো ষ্টাৰ্ট কৰোঁ। হাই বুলি কোৱা, হাই পেলাই চোৱা, ইফালে সতী আছে, ইফালে আমাৰ জানমানী বা সিহঁতে, ইফালে আমাৰ দুলাল দা, হাই বুলি কোৱা পাতম, ইফালে আৰু মানুহকেইটা আছে। আজি বেছি মানুহ অহা নাই গাইজ। মই অলপ ৱৰ্কআউট কৰিলোঁ আৰু মানে ৰানিং কৰিব পৰা নাই, মানে বিষ হৈছে, বহুত দিন হ'ল আৰু ভালকৈ ৰানিং কৰাই নাই, মানে বহুত বিষ হৈছে পেটত। তো এতিয়া গাইজ মই লং জাম্পৰ কেইটামান এক্সাৰসাইজ কৰিম, আপোনালোকে ভিডিওটো শেষলৈকে চাব। তো গাইজ এতিয়া মই লং জাম্পৰ এক্সাৰসাইজৰ কাৰণে তিনিটাকৈ হাৰ্ডেল ষ্টেপ বনাই লৈছোঁ। যিহেতু মই ওৱান লেগ জাম্প নকৰোঁ ন, তো সেইকাৰণে ঘনকৈ দিয়া নাই আৰু তিনিটা হাৰ্ডেল মই ঘনকৈ দিছোঁ, যিহেতু মই স্কট জাম্প মাৰিম। আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাব গাইজ। তো গাইজ যেহেতু মই আজি বহুত দিনৰ মূৰত এক্সাৰসাইজবোৰ কৰিবলৈ গৈ আছোঁ, তো হেভি এক্সাৰসাইজ নকৰোঁ, জাষ্ট মই তিনিটা এক্সাৰসাইজ কৰিম, এইটোকে ৰিপিট কৰিম আৰু যিহেতু মানে ফাৰ্ষ্ট টাইম কৰিম বহুত দিনৰ মূৰত। তো হেভি এক্সাৰসাইজ কৰিলে মানে যিহেতু বডীত দুখ পায় ন, চিন পেইন হয়, তো সেইকাৰণে মানে এইবোৰ নহ'বৰ কাৰণে মই জাষ্ট মানে 3-4টা এক্সাৰসাইজ কৰিম, এইটোকে ৰিপিট কৰিম। আৰু যদি আপোনালোকে লং জাম্পৰ ওপৰত এক্সাৰসাইজ ভিডিঅ' লাগে তো ডেছক্ৰিপশ্যনত মই লিংক দি থৈছোঁ, তাত বহুত ধুনীয়া মই এক্সাৰসাইজৰ ভিডিঅ' দি থৈছোঁ লং জাম্পৰ ওপৰত, আপোনালোকে গৈ চাব পাৰে। তো গাইজ এয়া চাওক, মই ট্ৰেক বনাই ল'লোঁ আৰু লং জাম্পৰ কেইটামান এক্সাৰসাইজ কৰিবৰ কাৰণে। তো এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, মই আপোনালোকক যিমান পাৰে দেখুৱাবলৈ ট্ৰাই কৰিম গাইজ। ইফালে ছোৱালীকেইটা লং জাম্প মাৰি আছে এইটো ছাইডত, আৰু ইফালে আমাৰ ফুটবল প্ৰেক্টিছ কৰি আছে। আজি ফিল্ডত ইমান মানুহ অহা নাই, তো আমি কেইজনমান আছোঁ। তেতিয়া মই এক্সাৰসাইজ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ গাইজ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো গাইজ ইফালে আমাৰ দুলাল দা ওৱান লেগ জাম্প কৰি আছে, এয়া চাওক। ইফালে আমাৰ পোৱালিবোৰ প্ৰেক্টিছ কৰিছে। জোতা পিন্ধা কি হ'ল তোমাৰ জোতা? তো গাইজ এতিয়া মই স্কট জাম্প মাৰিছোঁ, এয়া চাওক। যিহেতু স্কট জাম্পটো বহুত ইম্পৰ্টেণ্ট হয় লং জাম্পৰ কাৰণে, যদি আপুনি লং জাম্পৰ কাৰণে প্ৰেক্টিছ কৰি আছে তো এইটো আপোনালোকে নামাৰাকৈ কেতিয়াও নাথাকিব, কাৰণ স্কট জাম্প বহুত ইম্পৰ্টেণ্ট হয় লং জাম্পৰ কাৰণে। এয়া চাওক, মই 3বাৰ ৰেপিটেশ্যন দিম, যিহেতু ফাৰ্ষ্ট টাইম আজি বহুত দিনৰ মূৰত কৰিছোঁ। এয়া চাওক। তো গাইজ এয়া চাওক, মোৰ লগত দুলাল দাও স্কট জাম্প মাৰিব ট্ৰাই কৰিছে, যিহেতু সি বহুত কম এক্সাৰসাইজ কৰে, বাট হ'লেও বহুত ধুনীয়াকৈ মাৰিছে। এয়া চাওক।
তো গাইজ এতিয়া মই বাটাৰফ্লাই জাম্প কৰিছোঁ এয়া চাওক যেহেতু বাটাৰফ্লাই জাম্প লেগ পাৱাৰৰ এটা মেইন পাৰ্ট হয় যদি আপুনি লং জাম্পৰ কাৰণে প্ৰেক্টিছ কৰি আছে তো বাটাৰফ্লাই জাম্পটো আপুনি এড কৰি ল'ব আৰু এবাৰ ট্ৰাই কৰি চাব তো গাইজ এতিয়া মই লেগ পাৱাৰ কৰি আছোঁ এয়া চাওক যেহেতু লেগ পাৱাৰ নাথাকিলে মানে লং জাম্পত একো ইমপ্ৰুভ নহয় তো সেইকাৰণে মই ফাৰ্ষ্টত লেগ পাৱাৰ কৰি লৈছোঁ তাৰপাছতহে মই লং জাম্পবোৰ ট্ৰাই কৰিম যেহেতু বহুত দিন হ'ল আৰু মই লেগ পাৱাৰ কৰা নাই লং জাম্পৰ এক্সাৰচাইজ কৰা নাই তো সেইকাৰণে মই ফাৰ্ষ্টত এতিয়া নিউকৈ লং জাম্পৰ লেগ পাৱাৰ কৰি লৈছোঁ যেহেতু বডিটো ষ্ট্ৰং কৰাব লাগিব ন এয়া চাওক তো গাইজ এতিয়া মই ষ্ট্ৰেট জাম্প মাৰিব গৈ আছোঁ এয়া চাওক যেহেতু মই 3টা ৰিপিট দিছোঁ তো ফুল বডি মুভমেণ্ট ষ্ট্ৰেট এণ্ড জাম্প এয়া চাওক আপোনালোকে এবাৰ ট্ৰাই কৰি চাব গাইজ বহুত হেল্পফুলো হয় লং জাম্পৰ কাৰণে তো গাইজ এতিয়া মই ষ্টেপ হাইনি মাৰিব লৈছোঁ এয়া চাওক ইমান পাৰফেক্ট হোৱা নাই যিহেতু মই ষ্টেপ মিলাবলগীয়া হৈছে বাট হ'লেও মই ট্ৰাই কৰিছোঁ আৰু তো গাইজ মই যিমান পাৰি তিমান আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিছিলোঁ কিন্তু মোৰ কেমেৰাটো হেণ্ডেল কৰিবলৈ মানুহ নাপালোঁ তো সেইকাৰণে মানে আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ তো নেক্সটত মই ধুনীয়াকৈ আপোনালোকক আৰু লং জাম্পৰ কেইটামান ভিডিঅ' মই লৈ আহিম যদি ভাল লাগে তো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ